আমাৰ ঘৰত থাকি বৰ হৈ গৈছে অলপ ফুৰি আহিব খুজিছিলোঁ হয় নেকি মাজনী ফুৰিব যাবা ৰ'বা মই ধনক ফোন কৰি দি আছোঁ হেল্ল' খুৰা ধন ক'ত আছা মই পথাৰত যাব ওলাইছোঁ হয় নেকি পথাৰলৈ যাবি নেকি তই আহোঁতে এপাক মোৰ ঘৰত সোমাই যাবিচোন হ'ব দিয়ক ঠিক আছে খুৰা খুৰা ধন আহিলা বহা তুমি পথাৰলৈকে যাবা ন আমাৰ মাজনীয়ে যোৱাকালি গুৱাহাটীৰ পৰা আহি তুমিতো আনিছ এবাৰ গাঁওখন এবাৰ ফুৰাই দিয়া সৰুৰে পৰা গুৱাহাটীত থাকিল না সেইকাৰণে গাঁওখন এবাৰ ফুৰাই দিয়া ঠিক আছে যাওঁ জলপান আনিছে নাই তোমালৈ দেউতা জলপান আনিছ মাজনী আহিছ যে বৰ ভাল লাগিছে দেই বহ মা ভগাই দিয়া মাজনী তুমি কালি গুৱাহাটীৰ পৰা আহিলা ভালে ভালে তুমি এতিয়া গুৱাহাটীত কি কৰি আছ হয় নেকি নালাগে খুৰাই গালি দিব দিব পাৰি কিন্তু তুমি নালাগে দিয়া তুমিও নালাগে নালাগে গালি দিব খুৰাই দে হ'ব দে
দেখিলে গালি পাৰিব ব'লা ষ্টাৰ্ট এইবাৰ চাগে খেতিখন ভালেই হ'ব এই খেতি কৰি ধানকেইটা পালে আমাৰ ধানখিনিও মাৰিব পাৰিম গম পাইছ ন অঁ আৰু কি নিজৰ খেতিৰ পৰা চাউলৰ ভাতকেইটা খাই কিবা এটা মনত ভাল লাগে গম পাইছ ন মইতো দাদাকে ঘৰত কিবাকে 2 পইচা ইনকাম কৰি আছোঁ সেই টকাকেইটা দি কিবাকে চলিম আৰু বৰ গৰম দিছে অ' মা এক চোৱাচোন হাও এইবিলাক কেনেকৈ হ'ল পথাৰত মইতো পৰি গৈছো হয় নেকি খুৰাই যদি গালি দিয়ে মোক মুখখন মুচিল দাদা মাজনী এইবিলাক কি হ'ল কেনেকৈ হ'ল শুনিছিলো পৰি গৈছো কেনেকৈ পৰিলা বিপুল দাদা কি কৰি আছ পানী চানী ঠিকে আছে চাগে আছে দাদা আছে সেই কৰিবাচোন এটা কাম কৰিবা তুমি কাইলৈকে গধূলি আমাৰ তাতে এপাক মাৰিবা যদি সময় পোৱা ঠিক আছে অলপ কাম আছে এঠাইত যাম তাত দাদা মানে মোৰ আজি অলপ পথাৰত মানুহ থাকিল না সেইকাৰণে মই যাব নোৱাৰিলোঁ কিন্তু কাইলৈ যাম আৰু মই কাইলৈ আমাৰ ইয়াও পথাৰত থাকিব আৰু কাইলৈ আমাৰ এখেতক কৈছে অলপ মোৰ ঘৰখিনি চাফা কৰি দিব লাগে হা এখেতক পঠাই দিলে হয় ঠিক আছে যদি টাইম পায় আমি মানে অকণমান বজাৰ কৰিব যাম হা তুমি তাইক লৈ যাবা ঘৰলৈ ঠিক আছে খুৰা মই মানে মানা কৰিছিলোঁ তাইক পথাৰত যাব নালাগে বুলি মানে নাই একো নাই গাঁৱৰে ছোৱালী অকণমান শিকিব লাগিব চ' পিছলৈ প্ৰব্লেম নহয় তাইৰে চব বস্তু নলেজটো দেখা ভালটো গতিকে শিকা একো নাই ভালে ভালে তাইক লৈ ঘৰত যাবা হা ঠিক আছে ঠিক আছে মই কৈছিলো না পাপাই মোক মানা নকৰে তুমিহে মিছামিছি ভয় কৰি থাকা ঠিক আছে হা চেণ্ডেলযোৰ লোৱা ব'লা কি ক এই আজি নকওঁ দিয়া দেখ পাগলীয়া